হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আছোঁ বৰহ বজাৰত, মানে বিহু বজাৰ। ইয়াতে বিহু বজাৰৰ কাৰণে ওলাই আহিলোঁ। মানে বজাৰখনো কিমান ডাঙৰকেনো বহিছে, মানুহনো কিমান মাৰিছে, সেয়াকে চাওঁ বুলি ওলাই আহিলোঁ। এইটো ভিডিঅ'টো দিয়া বহুত লেটে হ'ল বা এইটো বিহুতে শ্বুট কৰা আছিলে। আজিহে এডিট কৰিব পৰা গৈছে, আজিহে এডিট কৰি দিছোঁ। দিয়া বহুত লেট হৈ গৈছে, লেট হৈ গ'ল মানে আপোনাৰ বিহু পাৰ হৈ গ'ল। সেয়াই ভাবিলোঁ ভিডিঅ'কে অলপ এডিট কৰি ৰাখোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি ভাবিলোঁ। সেয়াই আজি এডিট কৰিছোঁ। এয়া দেখিছেনে, বজাৰত মানে বিহু বজাৰ বহিছে। দেখিছে বিহু বজাৰ কেনেকুৱা মানুহ বহুত। মানুহ মানে বিহু বজাৰ বুলি ক'লে মানুহ বহুত হয় ন, মানে এনেকৈ ইমান মানুহ শেষ পোৱা নাযায়, মানে নাহে। তথাপিতো মানে অলপ চলপ আহে আৰু বিহু বজাৰ বুলি ক'লে মানুহখন অলপ আহে। এয়া দেখিছেনে, মানুহবোৰ বজাৰ লৈ মানে মোনা লৈ আহিছে। বিহু বজাৰ অলপ মানুহ বেছি হয় বা কাপোৰ কানি লোৱা সংগম হয় ন, মানুহৰো কাষ্টমাৰবোৰ বেছি, মানে কাপোৰ কানি লোৱা, মাছ মাংস লোৱা আৰু শাক পাচলি কিনা মানুহবিলাক। ইয়াত দেখিছেনে বাইক লৈ গৈ আছে। এইটো হৈছে পিছফালটো, এইটো হৈছে আগফালটো। এইকেইটা আগত এই লগৰকেইটা আগত গৈ আছে। এয়া আমি এতিয়া অলপ গৈ আছোঁ আৰু ভিতৰেদি সোমাম, আপোনালোকক দেখাম। মানে কাপোৰ দোকান আছে, আকৌ আপোনাৰ শুকান মাছ বেপাৰী মানে যাতাভিত আছে। আৰু গাহৰি মাংস কাটিছে, গাড়ীটোৰ ওচৰতে আছে। গাহৰি মাংস যোনখন গাড়ীত কাটে না, সেইফালে আছে পিছফালটো, মানে পথাৰফালে থকাটো। ইয়াত দেখিছে মানুহ মানে বিহুৰ দিনাখন, বিহু বজাৰ দিনাখন মানুহ অলপ হয়, মানে অলপ দূৰৰ পৰা আহে চাগে মানুহবিলাক। এনেকৈ সপ্তাহিক বজাৰত কেতিয়াবা মানুহে নাহে, কেতিয়াবা মানুহ নাহে, মানে কেতিয়াবা আমি সোনকালে যাম সেইকাৰণে ভাবোঁ মানুহ নাহে। পিছত হয় চাগে মানুহ পুৰাই হয় পিছত। এইয়া গাড়ী চাড়ী ৰখাই থৈছে দেখিছেনে, সেইবিলাকত আছে আপোনাৰ শাক পাচলি আছে, ৰঙালাও কোমোৰা সেইখিনি আছে, ৰঙালাও এয়া আছে। মানুহে মানে লৈ আছে আৰু কাষ্টমাৰবিলাকে শাক পাচলিবোৰ। এইবিলাক বাইক লৈ মানুহবোৰ অহা যোৱা কৰি আছে। ইয়াত দেখিছেনে, এয়া চব এইয়া মানুহবিলাক এইবোৰ স্কুটি লৈ আহি আছে। মানুহবোৰ মানে এইটো হাই ৰোডটো কাষতে ন, আপোনাৰ এইটো সোণাৰীলৈ যোৱা হাই ৰোড, মানে সোণাৰীলৈ যাব পাৰে আৰু এইটো হাই ৰোডটো। এইটো সাপেখাতিৰ পৰা যাব পাৰিব, তাৰপৰা চাৰিআলিৰ পৰা যাব পাৰিব। এইটো মানে যোৰহাটলৈও যাব পাৰি, সোণাৰীলৈ যাব পাৰিব। মানে এইটো ডাঙৰ হাই ৰোড আৰু 4 লাইন বুলি ক'ব পাৰি। যোৰহাট নুমলীগড় এইটো ৰাস্তাই যায়, আৰু মৰাণহৈদিও যাব পাৰে বাৰু। শিৱসাগৰ, যোৰহাট। ইয়াত দেখিছেনে গাড়ী মটৰবিলাক কেনেকুৱা অহা যোৱা কৰি আছে। মানে এনেকৈ বজাৰ দিনাখন অলপ মানে ভিৰ হয়, মানুহবোৰ অহা যোৱা কৰে ন, মানুহবোৰ প্ৰায়ভাগ অহা যোৱা কৰে। গাড়ী মানে পেচেণ্ট উঠোৱা গাড়ীবোৰ অহা যোৱা কৰে, আৰু এইবোৰ নৰ্মেল গাড়ীবোৰ মানে যোনবোৰ ফুৰিবলৈ যায় সেইবোৰ অহা যোৱা কৰি থাকে ৰাস্তাটোত। ইয়াত দেখিছেনে, ইয়াত বজাৰ কৰি মানুহবোৰে মোনা লৈ গৈ আছে। সেইটোৱে আছে আপোনাৰ অফিচ। মানে আগতে হেৰি আছিলে, তাঁতৰ শাল আছিলে। ইয়াত আগতে তাঁতৰ শাল মানে আপোনাৰ আছিলে, শিকাইছিলে মানে। এইবিলাক দেখিছেনে মানুহবিলাক কেনেকৈ ঘূৰি ফুৰিছে, মানে তাৰ কাষতে বজাৰখন বহে। হেৰিখন আছে আপোনাৰ বাছ, মানে এখন গুৱাহাটীৰ পৰা আহিছে বাছখন। দেখিছেনে, এইখন বহুত ডাঙৰ বাছ, মানে দুমহলীয়া হয়, দুমহলীয়া চলে। আমাৰ চাৰিআলিৰ পৰা চলে, সাপেখাতি চাৰিআলিৰ পৰা। সাপেখাতি নাপায়গৈ, চাৰিআলিৰ পৰাই চলে দুমহলীয়া গাড়ী। ইয়াত দেখিছেনে মানুহবিলাকে শাক পাচলি লৈ আছে, কণমানি ল'ৰা ছোৱালীবিলাক স্কুললৈ গৈছে। ইয়াত দেখিছেনে কিছুমান বজাৰলৈ আহিছে। এইয়া আছে দেখিছেনে, শুকান মাছ আৰু কাপোৰ বেপাৰত সোমাই গ'লোঁ। এইখন আছে গাহৰি মাংস গাড়ী। এয়া আছে মণিহাৰী, মানে মাইকী মানুহবোৰে লোৱা বস্তুবিলাক। সেয়া আছে হালধি মছলা বেপাৰী। এয়া আছে কাপোৰ কানি। ইয়াত দেখিছেনে, মানে ইয়াৰ কাপোৰ দেখিছেনে কি ধুনীয়া কাপোৰ, ইমানে ধুনীয়া কাপোৰে উলিয়াইছে ক'বলৈ গ'লে। যিহেতু বিহু বজাৰ ন, বিহু বজাৰতো ভাল কাপোৰ কানিয়ে উলিয়াইছে। ইয়াত দেখিছেনে, এয়া মানুহবিলাকে লৈ আছে কাপোৰ কানি, আৰু এইবিলাক আছে মালাৰ। এয়া আছে কাপোৰ কানি দেখিছেনে, সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে পাব, চবৰে কাপোৰ কানি পাব। এইটো আছে মণিহাৰী দোকানখন, মানে বেপাৰী বহিছে মণিহাৰী। এইফালে দেখিছেনে লৈ আছে মানুহবিলাকে কাপোৰ কানি।
এয়া চাওক এয়া মানুহ চবেই মানে ভিতৰত ঠিক আছে আৰু ইয়াত দেখিছেনে ল'ৰাবিলাকে লৈ আছে কাপোৰ কানি। এইয়া চাওক কি ধুনীয়া এটা মানে পৰিৱেশ দেখিছেনে আপোনালোকে। এইয়া চাওক কাপোৰ কানি বেপাৰীজন শুই আছিলে এতিয়া আমাক দেখি উঠি দিলে। এইয়া আমি এতিয়া ভিতৰে আহি আকৌ এইটো লংপটীয়ালৈ যোৱা ৰাস্তাটোত ওলাল। এইটো লংপটীয়া যাব পাৰি এইটো ৰাস্তাত। এয়া দেখিছেনে সেয়া এই কাষতে আকৌ এইবিলাক মুহা চুহা বিকা বেপাৰীবিলাক আছে। আজিকালি প্লাষ্টিকৰ বস্তু আজিকালি বহুত ওলায় ন। ইয়াত দেখিছেনে এইটোৱে আছে পকা আলি। এইটো যোনটো মই আপোনালোকক প্ৰথমবাৰ দেখাইছিলোঁ নাই সেইটোৱে আলিটো। এয়া চাওক এই চাইডে যায় সোণাৰিলে। তাৰপৰা আৰু ইয়াত দেখিছেনে এইয়া বিস্কুট চিস্কুট বিকি আছে। আজিকালি সেইবোৰ বস্তু বেছিকৈ ওলাবলৈ ধৰিলে সেইবোৰ বস্তু। সেই দেখিছেনে মানুহবিলাকে লৈ আছে। এয়া চাওক এইবোৰ শাক পাচলি একদম কেঁচা শাক পাচলি মানুহবিলাকে লৈ মোনাত লৈ গৈছে ঘৰলৈ আৰু কিছুমান লৈছে কিছুমান আহিছে সেনেকুৱাই কৰি আছে আৰু। ইয়াত দেখিছেনে মানুহবিলাকে এটা লৈছে লৈ মেলি ঘৰত গৈছে আহিছে আকৌ ল'বৰ কাৰণে। এয়া দেখিছেনে এয়া চাওক এইটো আছে আলিটো। ইয়াত দেখিছেনে মানুহে দুটা মোনা লৈ ঘূৰি ফুৰিছে বজাৰ কৰিবৰ কাৰণে। দুটা মোনা আৰু ইয়াত দেখিছেনে এইটো পকা আলিটো মানে পকা আলিটো ফাটিছেগৈ। এইয়া আকৌ এবাৰ দেখাইছোঁ আপোনালোকক ঘূৰি। ইয়াত দেখিছেনে এয়া আছে হালধি মছলা মানে হালধি মছলা আৰু বিকিছে আৰু। ইয়াত দেখিছেনে এইবোৰ কাপোৰ কানি আকৌ কাপোৰ কানি। এইয়া চাওক এফালেও কাপোৰ কানি সোঁফালেও কাপোৰ কানি বাওঁফালেও কাপোৰ কানি চবফালে কাপোৰ কানি কাপোৰ যিহেতু বিহু বজাৰ ন বিহু বজাৰত চবৰে কাপোৰ ল'বলৈ মন যায়। ইয়াত দেখিছেনে এইয়া দেখিছেনে আপোনালোকে। এয়া চাওক এইয়া মানুহবোৰ মানে আহিছে গৈছে এনেকুৱাই কৰি আছে আৰু বস্তু লৈছে আৰু ঘৰলৈ গৈছে বস্তু লৈছে আৰু ঘৰলৈ গৈছে আৰুনো কৰিব কি ন। যিহেতু বিহু বজাৰ বিহুত চবৰে আনন্দ ফূৰ্তিয়ে বিহুটো পালন কৰিবলৈ মন যায় কিন্তু কিছুমান ক্ষেত্ৰত মন নাযায় কিছুমান ক্ষেত্ৰত মন চন ভাল হৈ নাথাকে। এয়া আছে আপোনাৰ গাড়ীবিলাক অহা যোৱা কৰিছে দেখিছেনে গাড়ী মাংস চাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আৰু যদি নতুনকৈ যদি কোনোবা চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। টাটা বাই বাই।